হেল্ল' বন্ধুহঁত, জামান গোট ফাৰ্মৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ আপোনাক সকলোকে। আজি মই যিটো টপিকৰ ওপৰত কথা পাতিম এইটো হ'ল থলুৱা ছাগলী আৰু আমাৰ অসমৰ বাহিৰৰ তোতাপুৰী হওক, বিটেল হওক বা চিৰহী হওক, এইবোৰৰ ওপৰত মই কথাখিনি পাতিম। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই থাকিব, স্ক্ৰিপ্ট নকৰাকৈ। ভিডিঅ'টো চালে আপোনালোকে গম পাব আমাৰ কোনটো ছাগলী পোহপাল দি কেনে আমি বেনিফিটেড হ'ব পাৰিম। তাৰ ওপৰত আজিৰ ভিডিঅ'টো। এটা থলুৱা ছাগলী 6 মাহত প্ৰজনন ক্ষমতা আহি পায়। 6 মাহত যেতিয়া প্ৰজনন ক্ষমতা আহি পাব, তেতিয়া আমি 14 মাহত দুবাৰ আমি পোৱালি পাম। আৰু তোতাপুৰী, বিটেল, চিৰহী এইবোৰ ছাগলী যেতিয়া আমি পোহপাল দিম, তেতিয়া ইহঁতৰ প্ৰজননৰ ক্ষমতাটো প্ৰথম অৱস্থাত 18 মাহত আহি পায়। 18 মাহত যেতিয়া আহি পাব, তেতিয়া আমি পোৱালি পাম 24 মাহত। তেনেহ'লে আমি ইয়াত বছৰত 24 মাহত 3বাৰ পাই আছোঁ। আৰু 32-33 মাহত তোতাপুৰী, চিৰহী, বিটেল এইবোৰৰ পোৱালি আমি দুবাৰ পালোঁ। তেনেহ'লে কোনটো ছাগলী আমাৰ পোহপাল দিয়াটো ভাল? আপোনালোকে যদি তোতাপুৰী হওক, বিটেল হওক, চিৰহী হওক আৰু বেলেগ যিবোৰ আমাৰ অসমৰ বাহিৰৰ ছাগলী আছে, এইবোৰ যদি আপোনালোকে আনিব খোজে, তেনেহ'লে আপোনালোকে আনি কেনে 1 মাহ 20 দিন ৰাখি কেনে চেল দিব পাৰে। যিহঁতে এইবোৰ ছাগলী ফাৰ্মত ৰাখে, ইহঁতে কিন্তু লং টাইমৰ কাৰণে কেতিয়াও অনা নাই। ইহঁতে শ্বৰ্ট টাইমৰ কাৰণে আনিছে। অনাৰ পিছত ইহঁতে কি কৰে, 15 দিন, 20 দিন, 1 মাহ, 1.5 মাহ পোহপাল দি কেনে তাৰপিছত এইবোৰক চেল কৰি দিয়ে। ইহঁতে চেল কৰাৰ কাৰণে আনি আছে। কিন্তু আমি যেতিয়া দেখা পাওঁ ইউটিউবত, ইহঁতে চিৰহী পুহি আছে, ইহঁতে বিটেল পুহি আছে, কোনোবাই তোতাপুৰী পুহি আছে, আমিও কিন্তু ভাবোঁ আমাৰো চিৰহী, তোতাপুৰী, বিটেল আনি কেনে আমি যদি পোহপাল দিব পাৰোঁ, তেনেহ'লে আমিও বেনিফিটেড হ'ব পাৰিম। কিন্তু আপোনালোকেতো বুজিয়ে পালে, মই কথাখিনি ক'লোঁ। থলুৱা ছাগলীয়ে 24 মাহত 3বাৰ পোৱালি দি আছে। আৰু এইবোৰ ছাগলী তোতাপুৰী, বিটেল, চিৰহী এইবোৰ 32-33 মাহত দুবাৰ দি আছে। তেনেহ'লে ইহঁতৰ খোৱাৰ কষ্ট বেছি পৰি আছে আৰু আমাৰ থলুৱা ছাগলীৰ খোৱাৰ কষ্ট কম পৰি আছে। এইখিনি আপোনালোকে চিন্তা কৰি চাব। চিন্তা কৰি চাই কেনে কোনটো ছাগলী ফাৰ্মত ৰাখি কেনে পোহপাল দিয়াটো ভাল আৰু তোতাপুৰী, চিৰহী এইটোৰ কাৰণে ভাল। নিশ্চয় আপোনালোকে বুজি পাইছে। আপোনালোকে মোৰ কথাখিনি যদি বুজি পাইছে, নিশ্চয় আপোনালোকে বেলেগতো চাব কোন ফাৰ্মাৰে এইবোৰ কণ্টিনিউ ছাগল পোহপাল দি আছে। মোৰ জনামতে ইহঁতে কোনোবাই নিদিয়ে, জাষ্ট আমি ভিডিঅ'ত বা ইউটিউবত দেখা পাওঁ এইখিনিয়ে। কিন্তু মোৰ 5 বছৰৰ অভিজ্ঞতাৰ ফলত মই আপোনাৰ মাজত কথাখিনি শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগে বা ভাল লাগিছে, তেনেহ'লে লাইক এটা কৰিব। আৰু যদি মোৰ চেনেলত আপোনালোকে নতুন হৈ থাকে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।